ও হরি ওরে আরে প্রবে করিয়া আহে রাজনা আরে কহি নগভীর অতি দেখি হুভ কহি নগভীর গতি দেখি হুভ আরে হি মতে পাইলা গোয়া রবি আরে হরি হরি পুরা ভবে হরি হরি পুরা ভবে এই বিশাল কৌশল সাম্রাজ্যৰ অধিপতি মই মোৰ নামত তিদক দেৱতা যক্ষ ৰক্ষ সকলোতে হয় কম্পমান দূতে আহি দি গ'ল পত্ৰমুখ কাশীৰাজৰ তিনিও কন্যা একেটা দিনতে পাতিছে স্বয়ম্বৰ শুনিবলৈ পালো অম্বিকা কন্যা তেওঁ অতিকে সুন্দৰী সেয়ে যাওঁ মই স্বয়ম্বৰ স্থলে পাইলা গোয়া হরি হরি খুখি যতা
হরি হরি দুঃখী যত কলিঙ্গ রাজ্যর রাজকুমারময় পিতৃৰ অবর্তমানত কালিলৈ ৰজাহময় কিন্তু অন্য এক চিন্তায় মানসিত করেছে আজি দেহ মন মোৰ পত্ৰৰ দ্বাৰা নিমন্ত্ৰিছে কাশীৰাজে নিজ কন্যাৰ স্বয়ম্বৰৰ বাবে সেয়েহে নকৰি পলম এদিখানে যাত্ৰা কৰো মই কাশী ৰাজ্যলৈ মিশতেই হইছ তুমি উন্মাদা নহব কদাবি পূরণ মনৰ কামনা আকাশ পতত হাজি সীতার সঙ্গে মন হেরো অপ্পা আরে আরে কই যাও বই কাঁদিব লাগিব তই উরে তু জীবন কাঁদিব লাগিব তই উরে তু জীবন হা 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 বন্ধ কর তোর পলক বাহিনী হৃদয়ের স্তরে স্তরে তুলি আলোড়ন কান্দিবলৈ দি গলা মোক সমস্ত জীৱন মিছা কথা সকলো তোমাৰ নাৰী মোৰ স্বপ্ন জীৱনৰ অচিৰে হ'ব ফলৱৰ্তী উজ্বলিব শিৰ মোৰ ৰক্ত অক্ষ সিন্দুৰে চলাম মংগল দ্বীপ স্বামী গৃহকৈ ৰচিম প্ৰেমৰ সৰহ থলি ধৰাত কি তুৰু কপে মন প্ৰাণ তেনেকে সত্য অৱস্থা প্ৰেমৰ নাই নহ'ব শুনাই ৰাখিছ মোৰ নাৰী কি নকৰিবা খেলা তুমি নাৰী জীৱনক লৈ আৰে ৰৈ মই তোমাক জনাইছো অনুৰোধ পিতা 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 বন্ধ কৰা তুমি এই আয়োজন বন্ধ কৰা কি হয়েছে মোর দুহিতা প্রাণর পিতা কেউ তুই কান্দিছিলি ধরে পিতা বন্ধ কৰা মোৰ স্বয়ম্বৰ আজীৱন অবিবাহিত হৈ থাকি যাম মই তোমাৰ লগত কিন্তু কিয় মা কি হয়েছে তোর কোনোবাই দিলে নাকি তোর প্রাণতে অসহ্য আঘাত পিতা মই পিতা মই নিঃসংকোচে প্রকাশ কর বয়সে হলেও বৃদ্ধ নাই হওয়া শক্তিহীন মই এই দুহাতে এতিয়াও ধরিব পাৰো মই উন্মুক্ত কৃপাত চৰণত ধৰিছো পিতা তুমি কন্যা মই দুহিতা তোমাৰ তেনেস্থলত কোন সাহে আনে মোৰ সানিব আঘাত কিন্তু পিতা নিয়তিৰ পাশে মাথো অসহায় নিয়তি নাজানো পিতা কোন কল্পলোকে কৰিছো হ'ব পাৰে কাইটাৰ নীতিকাৰী কৰা মই তোমাক মায়াৰ সৃজন যাৰ প্ৰতাপে কঁপি উঠে সৰ্বচৰাচৰ সাগৰ ফুটুৰ দৰাগণ উন্মাদ সাগৰ উজ্জ্বল কৰি কোলাহল যাৰ ভয়ে পাতাল লুকাই সেই নিয়ন্ত্ৰীয়ে মাৰি
পিতাৰে কন্দুৱাইছে মোক। এই কে বুলি কৈ গ'ল তোকে? এই কয় নকৰি পলাম। বিষকন্যা তই, কন্যা বিষকন্যা তই। নালাগে হ'ব তোৰ সাধু সন্ন্যাসী দেশ ধৰি আহি কৈ গ'ল মোক ভৱিষ্যত বাণী। আৰু তাকেই ভাবি তোৰ কাতৰ অন্তৰ পিতা শুন এবে অম্বা, মোৰ কথা তই অহা নাই কোনো নিয়তি ইয়াতে। পিতা আহিছিল কোনো একে সজীৱ বেশি উন্মাদ যুৱকে। আৰু তই যদি বিষকন্যা হ, অমৃতি কন্যা নাই তেন্তে অমৰাৱতীপুৰত পিতা মোৰ কাষলৈ এবাৰ। পিতা তোৰ মই মোৰ এই পক্ষ জোৰ বোলাই হাছিলি অত দিনে তহতে কেনেও যদি গৌৰৱে গুচি যাবি স্বামীৰ গৃহে। পিতা মাথো শ্যামবা, পিতা তোৰ পিতৃয়ে বৃদ্ধ কাশীৰা এককে হৈ পৰিৰম শূন্য প্ৰসাদ পক্ষ মোৰ ভাগি যাব পিদাই বেলা। পিতা তথাপিতো নোৱাৰিম উলংঘিব বিধিৰ নিয়ম। ময়ো নোৱাৰিম উলংঘিব পিতা বিধিৰ নিয়ম। অম্বা স্বয়ম্বৰ ভৈৰৱক কাশীৰ প্ৰসাদে অম্বা স্বামী মোৰ সাক্ষাৎ ঈশ্বৰ। তুমিও পিতা স্বৰ্গতকৈও শ্ৰেষ্ঠ মোৰ। আই কৰি যাম পিতৃ সেৱা মই স্বামীকো পুজিম সযতনেৰে। দিয়া পিতা এই আশীৰ্বাদ তথুপতি মতি যে থাকে সৰ্বদাই। চিৰঞ্জীৱী হোৱাই কৰো আশীৰ্বাদ। মই আহিলো পিতা, অম্বা মই আহিলো পিতা, অম্বা মই আহিলো পিতা, অম্বা মই আহিলো। অম্বা যাও এবে স্বয়ম্বৰস্থলী। দিহা মতে অতিথি কি কৰগৈ শুশ্ৰূষা। শংখ ধ্বনি কৰাহে পুৰংগনাগন, হৰ্ষ ধ্বনি কৰা হৰিনিশে কপাই দিয়া আকাশ বতাহ উৰুলি জোকাৰে। আজি মোৰ তিনি কন্যাৰ হব স্বয়ম্বৰ। হে পিনাকী শংকৰ, তোমাৰ কৃপাতে লাভ কৰা তিনি কন্যা মোৰ। ইচ্ছা মতে তুমি দিয়া আশীৰ্বাদ, ইচ্ছা মতে তুমি দিয়া আশীৰ্বাদ, ইচ্ছা মতে তুমি দিয়া আশীৰ্বাদ।
আরে বাসি লইব তুই আরে বাসি লইব তুই ওনাহে সমাগত রাজন্য মণ্ডলী মহারাজ আৰু যত ৰাজপুত্ৰগণ মহারাজ আজি মোৰ তিনি কন্যাৰ স্বয়ংবৰৰ কৰিছো আয়োজন যোগ্যজনক বৰ মাল্য অৰ্পণ কৰিবৰ বাবে তিনিও কন্যাৰ মোৰ আছে অধিকাৰ পিতা হৈ মাথো মোৰ এটাই কামনা বীৰ পত্নী হৈ যেন কন্যাত্ৰয় মোৰ সেয়েহে বীৰ শুল্ক কৰিছো সবাৰে শুনাইবে মোৰ আবেদন বীৰত্ব শ্ৰেষ্ঠত্ব নিজৰ কৰি প্ৰদৰ্শন গ্ৰহণ কৰা জয়লক্ষ্মী মোৰ তব আবেদন বীর ক্ষত্রিয় রূপে সমাগ্রমণ করিল গ্রহণ করিল রূপন শক্তি বল হালপরাজে জয় লক্ষ্মী করিব গ্রহণ ধন্য ধন্য শালবৰাজ অভিনন্দন জনাইছো মই কৰিব গ্ৰহণ পিতা হাই পিতা হাই পিতা ধন্য হল স্বয়ংবর সভা হে রাজন্যবর্গ বিরারস্য নদী যদি কোনো জনে লাভ করিব খোঁজে অপরূপাকন তেন্তে মোর হবে সন্মুখমরে সেই জনে আহি করাহি রং স্বয়ংবরে সন্মুখম সত্য কথা এই ভণ্ডামি নহয় ভণ্ডামি আগে কৰিছো পণ বীৰ ফুলকে প্ৰদানিম তিনি কন্যা মোৰ যদি আছে বীৰত্ব বৈভৱ ক্ষত্ৰিয় বীৰ শালবৰ লগতে এক এক কৰি দ্বন্দ্ব যুদ্ধৰ বাবে হোৱা অগ্ৰসৰ এতিয়া শিষ্য অতিথি সভাস্থল নীৰৱ নিথল দ্বিতীয়জন প্ৰাৰ্থী নাই নেকি এই স্বয়ংবৰ সভাত জানো মহারাজ সকলোৰে বহি ৰব তলমূৰ কৰি আছে যত ক্ষত্ৰিয় নিকৰ ইত গৰ্ভে নত শিৰে ঘূৰি যাব সকলো নিজ ৰাজ্যলৈ কাৰণ সমকক্ষ যোদ্ধা নাই কোনোজনেই ঘৰৰ মধ্যত আছে আছে শালবৰাজ হেৰে তুলিতি পৰাজয়ৰ ক্লাৰি বীৰ্যফলকে লভিত ললনা ঐশ্য আহি উপস্থিত কোন কোন একে প্ৰস্তৰ প্ৰতিমা সম নিশ্চলে নিষ্পাপকীয় সৌভদ্গতি অনাবৃত্যপাত ভক্ত ৰক্ত নাচিয়া জীৱৰ হিৰাই হিৰাই অনাৰহতে হৈ আহিছে সমাজে শক্তি বলে ৰাজলক্ষ্মী গ্ৰহণৰ হেতু আছে যদি শক্তি তব বাধা দিয়ে প্ৰতিদ্বন্দ্বী হৈ অন্যথা কৰা পলায়ন জয় লব্ধ নাৰীগণ লৈ যাওঁ মই বিজয় উল্লাসে অন্ধের উপমুগ্ধ উন্মত পতঙ্গ এতিক্ষণে পুরামুতুর রণর বিবাহ বহু ক্ষম মৃত্যুদণ্ড আজ তুক দিন উপহার মৃত্যু মৃত্যু মোৰ স্থান পদতলে ছিন্ন কীৰ্তুৰ লুটান ধৰা কি চাই আছা
সকলোৱে মিলি কৰা ভীষ্মবৈ শান্তনুনন্দন সত্য কথা নহয় গংগাপুত্ৰ ভীষ্মবৈ ৰাম শিষ্য ত্ৰিভুৱনী বিজয়ী এক মাতধাৰী দেৱৰ নন্দী এই ভীষ্মবৈ কিন্তু অভিযুক্ত হৈ অতিহাৰা নিমন্ত্ৰণ নকৰিলা হস্তিনাপুৰক সেয়ে অনাহুত হৈও বিজ্ঞাপনে কন্যাত্ৰয় কৰিলো গ্ৰহণ ভাতাপুৰ বিচিত্ৰৰ বাবে স্বাগত কন্যা আহা কন্যা আহা কন্যাগণ অম্বিকা সীতা অম্বিকা আম্মা আহা আম্মা 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 আহিছে আজি ৰাজলক্ষ্মী ৰূপে তিনি কন্যা হস্তিনাপুৰলৈ। ধন্য ধন্য দেৱব্ৰত, অষ্ট শিক্ষা আজি সাৰ্থক হৈছে তোমাৰ সম্পূৰ্ণ ৰূপত। প্ৰজাসকল
হে প্ৰজাসকল, আনন্দ উৰুলি ধ্বনিৰে কৰা আস্বাদন, শংখনি নাদেৰে হস্তিনাপুৰ দিয়া উপচাই, দিয়া উপচাই, দিয়া উপচাই। ৰবা মন্ত, ভগৱান পৰশুৰাম, প্ৰণাম শ্ৰীচৰণে। কিয় কিয় আজি আপোনাক দেখিছো চিন্তান্বিত? মন মোৰ অতিকে অস্থিৰ, সেই হেতু সাধনা ভংগ কৰি উপস্থিত হলো হস্তিনানগৰী। কিন্তু কিয় মহাভাগ পুনৰ কি গ্ৰন্থৰ বদলে আপোনাৰ তপোবনে ঘটাইছে বিঘিনি? হোৱা নাই বিঘিনি তেনেধৰণ, চিত্ৰাংগৰৰ প্ৰাণদান ব্যৰ্থ হোৱা নাই, অহা নাই গন্ধৰ্ব আৰু আশ্ৰমৰ পাশে। তেন্তে আজি কিয় পুনু আহিলে হস্তিনাপুৰলৈ? স্থিৰ চিত্তে বহুতে তপস্যাৰ হেতু বাজি উঠিছিল ভীষ্মৰ কণ্ঠস্বৰ। ভীষ্মই যেন শিহৰি উঠিছে, নাৰী মোক মুক্তি দিয়া, আজি মোক মুক্তি দিয়া। নাৰী, তাকো ভীষ্মৰ জীৱনে? দেখিবলৈ পালো দিব্য দৃষ্টিমনে, অমংগলৰ ধূমকেতুৱে উদিত হৈ হস্তিনাৰ আকাশ মাৰ্গত পৰিব খুজিছে আহি ৰাজপ্ৰসাদত। সেই হেতু যুগবলে সহস্ৰ যোজন পথ কৰি অতিক্ৰম উপস্থিত হলো হস্তিনানগৰ। কোৱা কোৱা মহামন্ত্ৰী, হয় নেকি কিবা অমংগল ৰাজবংশ পৰে? জানো মই ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সন্মানৰ আসন, তথাপি মোৰ ধাৰণা দিয়ে কি সোণৰ পিঞ্জৰা। ফুৰিব বিচাৰো মই মুক্ত ৰূপী বিহংগ ৰূপে, কিন্তু মই ৰলো আজি বন্দী হৈ পিঞ্জৰাৰ ভিতৰে। উপলক্ষ মাথো তুমি সকলোটি নিয়তিৰ খেলা। নিয়তি? আপোনাতকৈ নিয়তি কি বেছি শক্তিধৰ? বিচিত্ৰ কুঠাৰৰ আঘাতে যাৰি শিলাময়ীৰ সিংহ খহি যায় ৰসাতললৈ, সিজনেও কি ব্যৰ্থ কৰিব নোৱাৰে নিয়তিৰ গতি? বিচিত্ৰ ঠিকেই কৈছে দেহী নাৰায়ণে। তদ্ৰূপে পাইছে শিষ্য ভীষ্মদেৱ। মোক লৈ দুয়োজনে খেলিছে খেলা। এজনে দি গ'ল ৰাজসিংহাসন মোক, আৰু আনজনে তিনি কন্যা মোৰ বাবে কৰিলে হৰণ। তিনি কন্যা কৰিলে হৰণ? সঁচা কথা, মিছা নহয় কদাবি। বিচিত্ৰৰ বিবাহ বিচিত্ৰভাৱে, এক কন্যা থাকে যদি বাওঁ কাষে মোৰ, অন্য কন্যা থাকিব মোৰ ফুকাষে। আৰু অম্বা, সেই গৰাকীক দেখিলেই তপ্ত ৰক্ত মোৰ। বিচিত্ৰ নাই, নালাগে কব, সকলোটি কৈ যাম ভীষ্মকে মই। মাতা ক'ত আছে শিষ্য মোৰ গংগাৰ নন্দন? ৰাজ কাৰেঙত নাই এবে গংগাৰ নন্দন। হে নিয়তি, নাজল ভাগ্য পথে কি লিখা আছে? তাৰ অৰ্থ মহৰ্ষি? সমস্ত মন্থনৰ বিষ মহাদেৱে ধাৰণ কৰিছিল নিজৰ কণ্ঠতে, সেয়েহে তেওঁ নাম নীলকণ্ঠ। ভীষ্মও হ'ব লাগিব নীলকণ্ঠ। মহৰ্ষি যিমান সমুদ্ৰত ভীষ্মই বিষ পান কৰিব লাগিব বিষণ। অজন্ম ব্ৰহ্মচয় কামচয় অমিত পুৰুষ গংগাৰ নন্দন ভীষ্ম। কেৱল মোৰেই নহয়, শিষ্য মোৰ সমস্ত পৃথিৱীৰ গৌৰৱ। চিৰদিন হৃদিচিতে দি আছো আশীৰ্বাদ, আজিও
নিজাম পুনৰ মহৰ্ষি মনত ৰাখিবা জ্বলি উঠে দাবানল জ্বলি উঠে দাবানল নারীর চক্ষু চলে বিস্ময় যে নবহায় অম্বর চক্ষু চল মহৰ্ষি তথাস্তু মহৰ্ষি মহৰ্ষি কিবা যেন কৈ গ'ল দেহী নাৰায়ণে ভগৱানৰ অংশে অৱতাৰ আচাৰ্যৰ ৰহস্যময় বুজিছো ইয়াৰ মোৰে ফুলৰ বাবে ইছ ভাগ্যক বলি দিয়া দাদা দেৱব্ৰতে এইবাৰ মোৰে হেতু মহাদেৱ ৰূপে কণ্ঠে কৰিব বিস্তান ৰাজন তুমি জনাত চেষ্টাৰ দেখ তেই পৰি যাব বুকু ফাটি হব চিৰাচিৰ হবই লাগে সকলোতে তেওঁৰ সৰ্বত্যাগী সহিষ্ণুতাৰ প্ৰতিমূৰ্তি তেওঁ কৰি যাম ময়ো তেওঁকে স্নেহ অত্যাচাৰ মাধৱী তাই যে ৰাক্ষসী চাইছে তেওঁকে অধ্যক্ষ দৃষ্টিৰে আজি মোৰ আনন্দৰ দিন আজি মোৰ আনন্দৰ দিন শান্ত হোৱা ৰাজন শান্ত হোৱা তুমি প্ৰণাম মন্ত্ৰীবৰ সিজনাৰ মই বিচাৰো সাক্ষাৎ নাই নেকি তেওঁ এই স্থানতো ৰাজকন্যা তুমি মই নৰৰূপী মানৱ দেৱতা বীৰ চূড়ামণি ত্ৰিভুৱন বিজয়ী যিজনে মোক হাতত ধৰি সবাংগে ৰথত তুলিছিল সিজনা মই সাক্ষাৎ কৰিব বিচাৰো কওক ক'ত আছে তেওঁ আনন্দত আত্মহাৰা হৈ গৈছে তেওঁ মোৰ বিবাহৰে নিমন্ত্ৰণৰ হেতু ৰাজন্যবৰ্গ আচৰিত নিজেই গৈছে তেওঁ বিবাহৰ নিমন্ত্ৰণৰ হেতু আচৰিত নহয় ই একেবাৰে সত্য ৰাজপাৰা তুমি অপেক্ষা কৰা মই আহিলো সকলোৱে অম্বাকাচি ঘৃণাৰ চকুৰে চাইছে কোমল দেৱব্ৰত নোহোৱা হলে ভীষ্মদেৱ তুমি এই ৰাজসভাৰ মাজতে মোৰ দেহৰ সকলো বিষ পৰীক্ষণ কৰি ললোহেঁতেন তোমাৰ ওপৰত এইখন প্ৰতিশোধ তুমি নিষ্ঠুৰ দয়াল তুমি ভণ্ড ব্ৰহ্মচাৰী ব্যৰ্থ কৰি মোৰ জীৱনলৈ পুৱাই আনিলা তুমি অমানিশা ৰজনী আনৰ বাগদত্তা মই কিন্তু তুমি মোক কৰিলা হৰণ পিতৃৰাজ্যটো নশেষ এইখন হস্তিনাৰ ৰাজপ্ৰসাদ স্বামী ৰাজ্যটো নহয় এইখন স্বামী ৰাজ্য মোৰ কিন্তু কিয় তয়ো যে বিয়াৰ কন্যা বোধ হৈ গৈছো পাহৰি শুন হাজিকাচি ভগ্নী অম্বালিকা বৌতি আছে কালি পৰহিলে বিয়া হ'ব তিনিওজনী নাই মোৰ বিয়া নহয় কদাপি খুলি মোৰ সৰ্বোচ্চ অলংকাৰ পিন্ধাই দিম মই তহঁত দুজনী অম্বা তথাপি নোৱাৰিম মানি ল'ব এনে পৰিহাস নহয় আৰু কি অম্বিকা যিজনে মোক হাতত ধৰি তুলিছিল ৰথে যাৰ ৰূপত মুক্ত হৈ অতীত বৰ্তমান চলাঞ্চলি দিলো মই সাগৰৰ ৰতল গহ্বৰত সিজনাই মোক পৰিহাস কৰিছে ভীষণ অম্বা অম্বিকা বিচিত্ৰক মই কদাপিতো স্বামী ৰূপে নকৰিম বৰণ নকৰ তই নকৰো
বুজি পাইছো অনুভৱটোৰ হাতে মেলি বিচাৰিছো আকাশে চন্দ্ৰমা নহয় পচন্দ তোৰ মাটিৰ মানুহ মাটিৰ মানুহ কি ভাল পাইছিলো মই কিন্তু নিদিলে পাবলৈ আকাশী চন্দ্ৰমাই শান্ত হৈ মানুহতে শালবতকৈ অনেক গুণে শ্ৰেষ্ঠ হস্তি নাৰীশ্বৰ আৰু তই তেওঁকে স্নেহৰ ভাতৃ বুলি দিব পাৰো মই স্নেহ আলিংগন অম্বা। নোৱাৰিম কৰিব আৰতি প্ৰেমৰ দীপ কৰি প্ৰজ্বলন অম্বা মোৰ বাবে চিন্তা নকৰিবি তহঁতে ইচ্ছামতে কৰি যাম প্ৰতি কাৰ্য মোৰ অম্বা জন্মৰ পৰাই ক্ৰূৰ নিয়তিয়ে খেলিছে খেলা মোৰ ভাগ্যক লৈ ময়ো চাই আছো অনিমেষ নেত্ৰে শেষ প্ৰান্তলৈ কেতিয়ানো এই খেলা হব অৱসান অম্বা কি জ্বলিছে অনল তোৰ দুচকুত মন মোৰ অশান্ত যেতিয়া নোলাব কিয় চকুটোৰ মোৰ দুচকুত অল্প বন্দী গুচি তোমাৰ জ্বালা যাতনা কিমান বিষণ মইতো নোৱাৰি বুজাব কি আছো মই দেৱব্ৰতৰ আশালৈ অম্বা পাহৰি নাযাবি তই দেৱব্ৰতে ভীষ্ম নাম লভিছে ধৰাত ভীষ্মদেৱ হয় ব্ৰহ্মচাৰী আৰু সেই ব্ৰহ্মচাৰী যদি আনৰ নাৰীক হৰণ কৰে নহয় নেকি মহাপাপ্তাত অম্বা সেই আজি মই চিঞৰি কম কি কবি অম্বা ভীষ্মদেৱ নহয় ব্ৰহ্মচাৰী তেওঁ দস্যু কেৱল দস্যু তেওঁ বংশাৰ্মিক চালনাৰ শিৰোমণি দস্যু কেৱল দস্যু বন্ধকৰ চিৎকাৰ তোৰ অমংগল আহিব তোৰ অমংগল অম্বাৰ মংগল আহক যিমানে আহক অম্বাৰ মংগল স্বৰ্গহন্তে আহি পৰক মোৰ মূৰত প্ৰলয় কিবা মহাপ্ৰলয় তাকো আজি হাঁহি অম্বাই আজি কৰিব গ্ৰহণ তাকো আজি হাঁহি অম্বাই আজি কৰিব গ্ৰহণ শুন অম্বা মনে প্ৰাণে মই হস্তিনাৰ ৰাজবোৱাৰী ভীষ্মদেৱ জ্যেষ্ঠ মোৰ স্বামী দেৱতাৰ তয়ো যদি তেওঁক সন্মান কৰ ময়ো তোক নকৰিম ক্ষমা অম্বিকা। অম্বা তয়ো যদি তেওঁক সন্মান কৰ ময়ো তোক নকৰিম ক্ষমা অম্বিকা মই যে কাৰো ক্ষমা নিবিচাৰো তাক তই জানো ভালদৰে বঞ্চিতা লাঞ্চিতা আজি পাগলী অম্বা তপকৈ চলাই বহনি অভিশাপ প্ৰদানী মই ৰাজবংশ পৰে নিমিষতে হস্তিনাপুৰ মই কৰিম নিষেধ ই মোৰ ভীষণ প্ৰতিজ্ঞা ৰাজকুমাৰী দিয়া অভিশাপ শিৰপাতি মই কৰিম গ্ৰহণ নৰদেৱতা ভীষ্মদেৱ মিছা কথা ৰাজকুমাৰী মই তোৰ মানুহ মই তোমাৰ নিচিনা নহমই মানৱ দেৱতা আৰু জন্ম ব্ৰহ্মচাৰী মাথা ব্ৰহ্মচাৰী সঁচাই যদি তুমি ব্ৰহ্মচাৰী হোৱা তেন্তে কিয় তুমি মোক প্ৰতাৰণা কৰিলা ভীষণ প্ৰতাৰণা কৰা নাই অম্বা বীৰৰ ঐশ্বনাৰী কৰিছিলো গ্ৰহণ সবাকে মোৰ ভাতৃৰ বাবে কিন্তু ভীষ্ম কলানে পাহৰি তুমি মোক হাতত ধৰি তুলিছিলা ৰথে জ্যেষ্ঠ ভয়ে নিসংকোচে হাতত ধৰিব পাৰে কনিষ্ঠ ভক্তি অসহ্য কৰ্ম মই কৰা নাই একো ভাৰতৰ শ্ৰেষ্ঠ ৰজা ৰাজকুমাৰ বিচিত্ৰ হস্তিনাৰ অধিপতি তোমালোকৰ স্বামী হব তেওঁ নহয় সেইজন স্বামী মোৰ অম্বা গৌৰৱান্বিত হ'ব পাৰে ভগ্নীদ্বয় মোৰ তাৰ বাবে লজ্জাবোধ কৰিছে অম্বাই ৰাজমালা ভাতৃ বিচিত্ৰ মোৰ ভালদৰে জনা আছে তেওঁ অতি সৰল উদাৰ আৰু শিশু ফুলানাথ
সেয়েহে স্নেহৰ ভাতৃ বুলি দিব পাৰো মই স্নেহ আলিংগন নোৱাৰিম কৰিব কদাপি মই স্বামিত্ব বৰণ অম্বা মোৰ ভুল হৈ গ'ল অম্বা জীৱনৰ প্ৰচণ্ড ভুল মই কৰিলো প্ৰথম অনুতাপদগ্ধ মোৰ প্ৰাণ ভুলৰ প্ৰায়চিত্ৰ মই আজি কৰিম নিজে নকৰিব চিন্তাবোধ তুমি পুনৰাই আহ্বান কৰি স্বয়ম্বৰ তোমাৰ অসীম দয়াৰ বাবে দিছো ধন্যবাদ কিন্তু অম্বাৰ স্বয়ম্বৰ পুনৰ নহব ধৰাত আনৰ বাগদত্তা কিছুজনে হৰণ কৰিছিল সেই কাপুৰুষৰ দয়া মই নিবিচাৰো কদাপি আনৰ বাগদত্তা কোন তোমাৰ বাগদত্তা স্বামী অম্বা শালবৰাজ শালবৰাজ বীৰপন দেখাবৰ বাবে তুমি নোহোৱালৈ উপস্থিত স্বয়ম্বৰকে দিলোহেঁতেন বৰমাল্যবোৰ অম্বা সেই কথা কিয় তুমি আগতে নকৰিলা প্ৰকাশ ৰাজমাতাহেঁতেন এই কথা স্বয়ম্বৰৰ স্থলে নানিলেহেঁতেন তোমাক হস্তিনাপুৰলৈ শুন পুত্ৰ দেৱব্ৰত যা ক্ষমা প্ৰাৰ্থী হৈ থৈ আহ অম্বাক তই কাষীৰ সদনে কিন্তু মই যে নাজামুলতী আৰু পিতৃ কি হলৈ তেন্তে কলৈ যাব তুমি শালবৰাজৰ কাষে যাম শালবৰাজৰ কাষে তেওঁৰ কাষে মোক দিয়া পঠিয়াই যদি শালবৰাজে তোমাক কৰে প্ৰত্যাখ্যান শালবৰাজ তোমাৰ দৰে নহয় প্ৰতাৰক অম্বা তেওঁ মোৰ হৃদয়ৰ ৰতন অম্বা যিজনক নৰলোকে কৰে হিৰণত তেনেজনক মোৰ আগত কৈছা তুমি প্ৰতাৰক বুলি প্ৰাপ্যমৰি তিৰস্কাৰ শান্ত হৰাজ কন্যা ব'লা এবে লৈ যাম মই তোমাকে শালবৰাজৰ কাষে ক্ষমা প্ৰাৰ্থী হৈ ক্ষমা বিচাৰিবি তই শালবৰ কাষে নালাগে যাব তুমি শালবৰ কাষে অম্বাক লৈ নিজে যাম বহি জ্ঞান কৰি অম্বাক নিজ কন্যাৰূপে শালাঙ্কিত কৰি নানা বস্ত্ৰ অলংকাৰে থৈ আহিমগৈ সৌভৰাজ শালবৰ কাষে মন্ত্ৰীবৰ বীৰ তুমি ত্ৰিভুৱন বিজয়ী তুমি কোৱাচোন শান্তনু নন্দন কিবা দৰে কি ভাবে শালবৰ কাষে তুমি কৰিবা প্ৰাৰ্থনা নিবেদন মন্ত্ৰীবৰ চাওক তেন্তে আপুনি সৌভৰাজ্যলৈ যদিহে শালবৈ অম্বাক নকৰে গ্ৰহণ ৰাজমাতা পুনৰ আনিব ঘূৰাই মোৰ বুকুৰ মাজলৈ ৰাজমাতা কইনাৰূপে মই তাইক কৰিম পালো ৰাজমাতা অম্বা তোমাৰ প্ৰতি অবিচাৰ মই কৰিলো নাজানি ক্ষমে ভাবিছো যদিহে নপ্ৰস্থান তুমি শালবৰ কাষে পুনৰ আহিবা ধৰি হস্তিনাপুৰ তোমাৰ দেৱ অগ্নি বুলি স্থান দিম মূৰৰ ওপৰত কৰিছো কামনা হবকে যাত্ৰাপথ তোমাৰ জলাই মঙ্গল দ্বীপে স্বামী গৃহে তুমি এবে হাস্যময়ী লক্ষ্মী পৰি বিদায় অম্বা যোৱা মই আহিলো ভীষ্মদেৱ সঁচাই আচাৰ্য নিশ্চয় অম্বা জগতেই যাৰ তুলনা নহয় অদ্বিতীয় অনন্ত পুৰুষ দেৱব্ৰত ভীষ্ম এৱে গংগাৰ নন্দন নাই 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 পরাজয় হল মোর ভীষ্মর হাতত কি শক্তি ধরে সেই গঙ্গার নন্দনে মই তো নহৌ হেন বলবান অদ্বৈত হস্তের বল লোকায় আছে মোর বাহু যুগলত অমবেত শক্তিরে ভীষ্ম হেনলাকে সমগ্র হস্তিনাপুর মিলাই দিন ফলির নগদ
মুর্শিদিম ভীষ্ম নাম ধরণীর পরা। যাও যাও মই অষ্টবল হন্নবল গোপাল অধিক মহারাজার জয় হোক। গন্তব্য আগন্তক দেয়াপরেশ্বর। হস্তিনার মহামন্ত্রীময়। ও নমস্কার মহামন্ত্রী, কিন্তু অতীব আশ্চর্য, হস্তিনার মহামন্ত্রী আজি অভরাজ্য রাজপ্রখাত। নিশ্চয় ভিক্ষার মার্চনা বিচারি পথায় শেখাই বড় বড় ভীষ্মই। ভিক্ষার মার্জনা, কিন্তু কোন অপরাধে? নারী হরণ করার অপরাধে। বিশ্বশুক্লৰ কন্যা বীৰত্বৰে কৰিছ হৰণ। অহস্তীয় নোহেইটো অপৰাধী তুমি, অপৰাজয় ভীষ্মৰ হাতত পৰাজিত তুমি। তেন্তে তোমাৰ উদ্দেশ্য কি? অতীব লৈ আহিছো তোমাৰ বাগদত্তাস্তি। মোৰ বাগদত্তাস্তি? তাৰ অৰ্থ কি? কোন আহিছো পুনৰ? মই আহিছো ৰাজন, অ অম্বা তুমি? সঁচাই লৰি আহিছো তোমাৰ কাষলৈ। নাজানিলে ভীষ্মদেৱে অম্বাজা আছিল তোমাৰ বাগদত্তাস্তি। তাৰ বাবে অনুতপ্ত তেওঁ মংগল কামনা কৰি সভক্তিৰে মাগিছো বিদায়। অম্বা, অম্বা, কিয় হৈছা তুমি মোৰ কাষলৈ? মনে প্ৰাণে ভাল পাওঁ তোমাক, সেইবাবে লৰি আহিছো তোমাৰ কাষলৈ। লোৱাচোন লোৱাচোন মোক বুকুত খাবতি। অম্বা, নাহিবা নাহিবা তুমি মোৰ কাষলৈ। ৰাজন, সে হাতত ধৰি ভীষ্মই তোমাক তুলিছিল ৰথত। সেই হাতত কদাপি নধৰে শালবৈ। সেই অপৰাধ মোৰ নে তোমাৰ? ভাৰতৰ সমস্ত ৰজাই ভীত হৈ বিশ্বভংগ দিলে সন্মুখ সমৰে, আৰু বীৰৰ ৰচনা দি ভীষ্মই মোক কৰিলে হৰণ। পিছে কিয় কাঢ়ি ল'ব নোৱাৰিলা অম্বাক তোমাৰ? তাৰ উত্তৰ আজি নিদিম তোমাক। ৰাজন, সীতা তুমি ভীষ্মৰ হাতত, ৰাজন, আৰু তেনে স্ত্ৰীক শালবৌৰ যে কদাপি নকৰে গ্ৰহণ। বিশ্বাস কৰা ৰাজন, তিল মাত্ৰ অপমৰ্যাদা কৰা নাই মোক হস্তিনাপুৰে। সন্মানেৰে পঠাই দিছে তোমাৰ কাষলৈ। ভুল কৰিলা তুমি ৰাজন, মোৰ পাখে আহি। চোৱা, ধৰিছোৱা তুমি ভীষ্মৰ পাখে। ৰাজন, মুহূৰ্তত ভীষ্মে স্পৰ্শিলে হাতত ভ্ৰষ্টা ভ্ৰষ্টা হৈছা তুমি সেই মুহূৰ্ততে। ৰাজন, তুমি অশিষ্ট ভীষ্মৰ, নাই, তুমি কলঙ্কিনী, নাই, তুমি অশিষ্ট ভীষ্মৰ, নাই, তুমি কলঙ্কিনী, নাই, তুমি কলঙ্কিনী, নাই। তুমি কলঙ্কিনী। ক্ষমা কৰা প্ৰিয়, তম মই হলো
কিনো চিঠি লিখি লা কপালে মারা প্রভু জানি আজি মোর কলঙ্কিনী মোর হলমুখের পড়া কলঙ্ক হই ভাল বরাতে কৈছা মোক কলঙ্কিনী বুলি মই হেনো হে ভগৱান তুমি মোৰ মূৰত প্ৰত্যাঘাত কৰা নাই কিয় প্ৰলয়ৰ টুম কেটুৱাই মোৰ শিৰাই কিনাই নিষেধ কৰা নাই কিয় পৃথিৱী তুমি এতিয়াও আছা স্থিৰ হৈ হোৱা নাই চৰকাৰ কিয় ভূমিকম্প হয় মই হেনো উচিষ্টা বিস্ময় কলঙ্কিনী নোৱাৰ কৰিব কণ্ঠৰ শুন হেৰখিনি তস্কৰ ঠিক দুৰ্বলত ঠিক নবে তোৰ মুখত পাই আজি শতবাৰ কৰে পদক্ষেপ লক্ষ্মী প্রহরী তোমারি কোন কলপস লইসা এই উন্মাদিনী বাগানি জানো মই কোন তই এটা নৰকৰ কি তই এটা মহাপাপী চিহ্ন কংস তই যে খাচিলি অম্বাকাতি দানবী ৰাক্ষসী তই যে খাচিলি অম্বাকাতি দানবী ৰাক্ষসী তই যে খাচিলি অম্বাকাতি দানবী ৰাক্ষসী লাগে বেলি রক্ত বিচার কেবল শুন কিন্তু তস্কৰ কন্যা হওঁ যদি মই বিষ পৰীক্ষণ কৰি যাম খিৰাই তোৰ অম্বাময় বিষ কন্যাই ধৰাৰ বক্ষত তেজ লাগে তেজ লাগে এই কাল
ডাকিনী কাৰো নকৰো আহ্বান বৈৰী মোৰ গংগাৰ নন্দন ভীষ্ম নিধনতি প্ৰতিজ্ঞা হলপৰ ভীষ্ম ভীষ্ম ধন্য ধন্য বিচিত্ৰ সঁচাকৈ ধন্য আজি তই চাই লোৱা জগতবাসী অমৃত পুৰুষ দেৱব্ৰতক সৰ্বজ্ঞানী সজাই ৰজা হৈছো মই হস্তিনাপুৰৰ বিবাহ কৰাইছো দুগৰাকীকৈ ৰাজকন্যাক মই জ্যেষ্ঠকে কৰি ব্ৰহ্মচাৰী মোতকৈ বেছি সুখী আছেনে কোনোবা মোতকৈ বেছি সুখী আছেনে কোনোবা কি আচৰিত ভুল কাকতিত পুনৰ আহিছে অম্বা ৰাজ হাউলি লৈ ৰাজকন্যা তুমি পুনৰ অৱহেলিত উপেক্ষিত হৈ আহিছো পুনৰ মই এই ৰাজ্যলৈ তেন্তে শালমৰাজে তোমাক নকৰিলে গ্ৰহণ ৰাজমাতা ৰাজকন্যা সেইবাবে অৱহেলিত উপেক্ষিত হৈ আহিছো পুনৰ এই ৰাজ্যলৈ কিন্তু ক'ত সেই পাষাণ ভীষ্ম কিন্তু তুমি সিদিনা কৈছিলা শালমৰাজৰ বাগদত্তশ্ৰী বুলি তেন্তে কি কাৰণে তোমাক নকৰিলে গ্ৰহণ তোমাৰ কাৰণে মোৰ কাৰণে তোমাৰ কাৰণে শালমৰাজে মোক নকৰিলে ৰাজকন্যা শুনক ৰাজমাতা আপোনাৰ পুত্ৰই মোক হাতত ধৰি তুলিছিলতে সেইবাবে শালমৰাজে মোক নকৰিলে গ্ৰহণ এই মাত্ৰ অপৰাধ এনে অবিচাৰো নহ'ব কদাপি বলে ৰাজকন্যা মই লৈ যাম তোমাক শালবৰ কাষে কলৈ যাবা দাদা সৰ্বৰাজৰ পাশে নতু জানো হৈ ক্ষমা বিচাৰিম মই অম্বৰ বাবে ক্ষমা বিচাৰিবা তুমি নোৱাৰো যাব পাছাকৈ শালবোৰ কাষে ধনৰ বশৱৰ্তী হৈ অম্বৰ হাতত ধৰিল মই তাৰ যদি অপৰাধ হৈছে তাৰ বাবে লাঞ্ছিত হৈ কিয় মোৰ কান্দিব অম্বাই শালবৰাজে সুসভ্য ক্ষত্ৰিয় তাৰ বাবে যি দণ্ড প্ৰদান নকৰক তাক মই শিৰপতি কৰিম গ্ৰহণ ঈশ্বৰ মোৰ মই তোৰ মহাদেৱ তুমি স্বাৰ্থপৰ মানুহৰ পাশে ক্ষমা বিচাৰি কদাপি নিদিম যাব তোমাক সৌভৰাজ্যলৈ বাধামুখ নিদিবি বিচিত্ৰ দেখা জানো পোৱা নাই তই অম্বাৰ চক্ষুজল নহয় মোৰ এয়া মাথো অলৰণল টপকৈ জ্বলাই কুৰা প্ৰচণ্ড বহ্নি নিৰ্বাপিত কৰাৰ কাৰ সহতি সেই আহিছো পুনৰ এই ৰাজকাৰণলৈ মোক বিচাৰ লাগে মোক উচিত বিচাৰ লাগে উচিত বিচাৰ পাবা ৰাজকন্যা ময়ো মাৰি বিচিত্ৰ যা লগত লৈ সৈন্যবল বন্দী কৰি আন শালবৰাজনক নালাগে ৰাজমাতা তাক আৰু কদাপি স্বামী ৰূপে মই নকৰিম গ্ৰহণ শুনক ৰাজমাতা মান মৰ্যাদা ত্যাগ কৰি আহিছো পুনৰ মই এই ৰাজ্যলৈ মোৰোতো আশা আছিল এখন সুন্দৰ সংসাৰ পাতি কল্পনাৰ কাৰেক সাজিবলৈ কিন্তু নিদিলে হ'বলৈ তাক আপোনাৰ পুত্ৰ ভীষ্মই সেয়েহে মই বিচাৰিছো কি বিচাৰিছা অম্বা স্বামী ৰূপে লাগে তোমাক অসম্ভৱ অম্বা ব্ৰতচাৰী ব্ৰহ্মচাৰী মই পত্নী ৰূপে তোমাক মই নকৰিম গ্ৰহণ ৰাজমাতা মোক
মোক বিচাৰ লাগে, মোক উচিত বিচাৰ লাগে মহাৰাজ, মোক উচিত বিচাৰ লাগে, বিচাৰ লাগে। অম্মা! এই ক্ষেত্রে আজি মোৰ বৰ অসহায়। দেৱব্ৰতৰ ঐশিক ধৰ্মহোক ৰাক্ষসীৰ দৰে মই ছিঙি ভাগি খাই পেলাইছো। অন্তৰত লৈ বুকু ভৰা বুজা ধৰ্মপতি কৰিব নোৱাৰো আজি সন্তানক। ৰাজমাতা যদিহে লাগে দিব পাৰো শেষৰ মই নিজৰ জীৱ। বলা পুত্ৰ, বলা পুত্ৰ, বলা। কুমাৰ দেৱব্ৰত, মোক ৰক্ষা কৰা, বিপন্নাক ৰক্ষা কৰা তোমাৰ প্ৰধান ধৰ্ম। নিৰুপায় আজি ৰাজকন্যা, এবে যাওঁ মই। কলৈ যোৱা পুৰুষ প্ৰধান? মই তোমাক নেৰিম কদাপি। তুমি মোক গ্ৰহণ কৰা। অসম্ভৱ। জানো তুমি ব্ৰতচাৰী মই। ব্ৰতচাৰী? কত ঋষি মুনি মহৰ্ষিয়ে ব্ৰহ্ম ঋষিয়ে যুগ যুগ ধৰি ঢালি আছে প্ৰাণ নাৰীৰ চৰণত। নোহোৱা তুমি মদন বিজয় মহাদেৱ, দুৰ্বল মনুষ্য মাথো জীৰ্ণ কংকাল। নহয় দুৰ্বল মই, ধৰ্ম ৰক্ষণত। অম্বা, মই মাটিৰ মানুহ। মাটিৰ মানুহ? তেনেহলে মোক দিয়া লিংগত। অম্বা, মোৰ কাষলৈ নাহিবা। আত্মসুখে সুখানলে আহুতি প্ৰজানে লভি আছো ভীষ্ম নামে ধৰাৰ মধ্য। তোমাৰ আৰু মোৰ মাজতে আছে ব্যৱধান। সেয়েহে মই কৰজৰি কোচ প্ৰাৰ্থনা, মুক্তি দিয়া মোক, মুক্তি দিয়া অম্বা, মোক মুক্তি দিয়া। মুক্তি? ভীষ্মৰ মুক্তি? ভীষ্মৰ মুক্তি? ভীষ্মৰ মুক্তি নহব কদাপি। মোক উন্মাদ কৰি ৰবা তুমি স্থিৰ হৈ, পূজা পাবা তুমি। আৰু মই ভীষ্মৰ চেষ্টা বুলি এই জগতত লভিন্ধিকাৰ ৰখা তলে প্ৰথম ভীষ্মনাথ এই ধৰণীৰ পৰা। অম্বা, ভগিনী মোৰ ক্ষণ ভংগ নহে জানা প্ৰতিজ্ঞা ভীষ্মৰ। ভগ্নী মই নহওঁ তোমাৰ, তুমি মোৰ স্বামী, মই তোমাৰ পত্নী, আৰাধ্য দেৱতা মোৰ জীৱন সমস্ত। স্তব্ধ অনুমোদিনী, গ্ৰহ তৰ যদি হয় কক্ষচ্যুত, ধৰণীও যায় যদি ৰসাতললৈ, তথাপিতো ভীষ্মৰ প্ৰতিজ্ঞা অচল অটল। মৃত্যুদণ্ড দিল মই অন্ধবাসনা, জননীৰ পদে কৰি নমস্কাৰ। লুপ্ত হওক তোমাৰ আৰু মোৰ মাজৰ মোহ অন্ধকাৰ। আজি হন্তে হলা তুমি জননী ভীষ্মৰ। আজি হন্তে হলা তুমি জননী ভীষ্মৰ। আজি হন্তে হলা তুমি জননী ভীষ্মৰ। জননী? অম্বা, জননী তোৰ? যা উচিত ভীষ্ম কাপুৰুষ, তই চালনাৰ দুলাল, তই বন্ধ ব্ৰহ্মচাৰী। চক্ষুতল মোৰ গুচি যা। আজি হন্তে বাকী ৰব মাথো ভীষ্ম প্ৰতিশোধ। হয় ভীষ্ম লাভ, নহয় ভীষ্ম বধৰ ভীষণ প্ৰতিশোধ।
সিখন প্ৰতিশোধ ভীষ্ম 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 অন্ধকাৰৰ মাজতে থাকে জ্যোতিৰ্ময় পন্থী যোৱা তুমি মোহৰকে পৰশুৰামৰ পাশে হোৱা গৈ সকল পৰশুৰাম তেওঁৱে তোমাক কৰিব সহায় যোৱা বা জয়ী হবা তুমি জয় হ'ম মই জয় হ'ম মই জয় হ'বই লাগিব ঠিকেই কৈ গ'ল আকাশবাণীয়ে ভীষ্ম এইবাৰ তই প্ৰস্তুত হ তোৰ বাবে মহাস্ত্ৰ বিচাৰি যাব ভাৰ্গৱৰ পাশে গুৰুদেৱ 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 ও হরি হরি ওম মহাতপা ঋষি ধ্যানত মগ্ন ঠিক কর এফালে আৰ্যকুলৰ তিলক ব্ৰাহ্মণ অন্য হাতে চিৰ কলংকিনী অগ্নি কন্যাময় নহয় লক্ষ্য মোৰ উদ্দেশ্য জীৱনৰ ঋষিবৰ প্ৰণাম ঋষিবৰ ঋষিবৰ কোন কোন তুমি অবুধ বালিকা ইহেন সময়ে মই চিৰ অভাগিনী নাৰী আপোনাৰ পূৰ্বৰ পৰিচিতা পূৰ্বৰ পৰিচিতা অম্মা তুমি এই বেখেৰে মোৰ কাষত হৈছাহি উপস্থিত মোৰ কোনো নাই গুৰুদেৱ আজি মই অকলশৰীয়া জীয়াই আছো মাথো ধৰাৰ বক্ষত শুনিছিলো বোলে মই তুমি বোলে কৈছিলা হালবৰ পাখে প্ৰভু প্ৰভু অম্মা কিয় তোমাৰ নামে চক্ষু জল তুমি তো বাক্যত্বস্তি হালবৰা চলৰ নহয় নহয় গুৰুদেৱ কালবৰ চকুত আজি মই উচিত ভীষ্মৰ অম্মা সেইবাবে ভাৰবৈ ব্যৰ্থ জীৱনৰ আহি পালো আপোনাৰ কাষে প্ৰত্যাখ্যান কৰিছে ভালবৈ প্ৰত্যাখ্যান কৰিছে হালবৈ ধৈৰ্য ধৰা ৰাজবান মনে মোৰ ভয় অনুভৱ অতি ক্লান্ত শ্লান্ত যোৱা খন্তেক কৰাকৈ বিশ্ৰাম আশ্ৰমৰ ভিতৰত সন্ধ্যা উপাসনা শেষে সকলোটি মই কৰিম শ্ৰৱণ ভাল প্ৰভু
হে নিয়তি কোন কি সমস্যাত পেলাব খুজিছা নাজানো ভাগ্যপথে কি বা লেখা আছে শান্তি নাই তৃপ্তি নাই পুষ্কর তীৰ্থত কোথা মোৰ কিলো বিসৰ্জন তথাপিতো নিয়তিয়ে তাক তুলি দিব হাতত পুনৰ কিয় 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 প্ৰণাম ঋষিবৰ। হালবৰাজন মই তোমাক অভিশাপ দি ভস্ম কৰিম জগত বরেণ্য মহর্ষির অভিশাপ আর সেবাত মনুষ্যের পাতি করিম গ্রহণ। উহত পক্ষত্য হৈ বৰ্বৰ অসদৰে আচৰণ হৈছে তোমাৰ কিয় কিয় তুমি অম্বাক কৰিছা প্ৰত্যাখ্যান? সত্য কথা মহর্ষি, কিন্তু সেই অপরাধসকল মোৰেই নে? প্ৰতিশ্ৰুতি ভংগ কৰিছে অম্বাই। মিছা কথা মিছা নহয় গুৰুদেৱ, ঈশ্বৰ সত্য। ভীষ্মই যেতিয়া হৰণ কৰিছিল অম্বাক, তেতিয়া অম্বাই কিয় কোৱা নাছিল তেওঁ যে মোৰ বাগদত্তা স্ত্ৰী? চমৎকাৰ তুমি কিয় কোৱা নাছিলা তেতিয়া? ভীষ্মক মই জানো ভালদৰে। এতিয়া তুমি কি কৰিবা? সমাংগেপন ভীষ্মৰ সমে মই কৰিম ন। তুমি বাতুলৰ দৰে পলাপ বকিছা, সেইদিনা পৰিচয় নাপালা ভীষ্মৰ। মাৰ্জনা কৰিব ঋষিবৰ, সেইদিনা মই নাছিলো প্ৰস্তুত, কিন্তু আজি মই প্ৰস্তুত সম্পূৰ্ণ। ভীষ্মক পৰাজয় কৰিহে অম্বাক মই কৰিম গ্ৰহণ। কিন্তু মই যে তোমাক আৰু কদাপি স্বামী ৰূপে নকৰিম বৰণ। অম্বা ৰাজবালা ক্ষমিব মহৰ্ষি, এইজনাক আৰু কদাপিতো মই স্বামী অধিকাৰ দিব নোৱাৰিম। ই এটা বিশ্বাসঘাতক নৰাধম। উত্তম উত্তম আহতন্ত মহাভাৰ্গ। হালবৰাজন ৰাজবালা তুমি মোৰ কাষত বিচাৰিছা কি? মহাদান বিচাৰিছো। প্ৰতিশ্ৰুতি দিছিলে আপুনি, পূৰ্ণ কৰিম বুলি মহাদান মোৰ। ভাৰ্গৱৰ প্ৰতিশ্ৰুতি ভংগ নহয়, সাধ্যত হলেই পূৰ্ণ হব প্ৰাৰ্থনা তোমাৰ। অসাধ্য একো নাই, তেহি নাৰায়ণৰ। কোৱা কোৱা অম্বা, প্ৰকৃততে তুমি মোৰ ওচৰত বিচাৰিছা কি? ভীষ্মক স্বামী অম্বা স্বামী ৰূপে লাগে মোক। অম্বা দেহান্তে ৰাখিম প্ৰাণ তেতিয়াহে মই পাওঁ যদি ভীষ্মক স্বামী ৰূপে মই। অন্যথা আশ্ৰমৰ জ্বলন্ত অগ্নিকুণ্ডত নিজ প্ৰাণ মই বিসৰ্জন। অম্বা 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 গুৰুদেৱ ভক্তিপূৰ্ণ সেৱা কৰিব গ্ৰহণ। কল ভীষ্ম গুৰুদেৱ প্ৰিয় শিষ্য মোৰ, কওক গুৰুদেৱ। তোমাৰ গুৰুদেৱ আজি তোমাৰ ওচৰত ভিক্ষাৰ প্ৰাৰ্থী। নিজ ধৰ্ম আৰু পৌৰুষত্ব পিনে দান কৰিম সকলোটি মই গুৰুৰ চৰণে। কওক এবে প্ৰাৰ্থনা আপোনাৰ। অম্বাৰ প্ৰাৰ্থনাৰ প্ৰতিজ্ঞাৰ কথা শুনিছা নহয়? ভীষ্মৰ প্ৰতিজ্ঞাৰ কথাও আপুনি জানে গুৰুদেৱ। চিৰ ব্ৰহ্মচাৰী মই। কিন্তু ব্ৰহ্মচাৰী লোকৰ স্পৰ্শ আনৰ নাৰীকে সিদিনাই হাতত ধৰি অম্বাক তুমি সমাঙ্গে তুলিছিলা ৰথত। তোমাৰ বাবে হাল বৈ অম্বাক নকৰে গ্ৰহণ। অম্বাৰ নাৰী জীৱন বিপন্ন আজি তোমাৰ বাবে। সেয়েহে মোৰ আদেশ, গুৰুদেৱ তুমি অম্বাক পত্নী ৰূপে কৰি লোৱা গ্ৰহণ। অসম্ভৱ গুৰুদেৱ। ভীষ্ম গুৰুদেৱ ভীষ্ম গুৰুদেৱ সত্য পাহতাবদ্ধ মই জানে সকলোৱে। আপোনাৰ চৰণত ধৰি মই কৰিছো প্ৰাৰ্থনা, নকৰাতে যেনে আপুনি মোক সত্য ভংগৰ হেতু। চমৎকাৰ চমৎকাৰ গুৰু ভক্তি তোমাৰ। ভক্তিৰ পুষ্পাঞ্জলি দিয়া হেতু মই দিব পাৰো গুৰুদেৱ নিজ প্ৰাণ বিসৰ্জন। অন্যথা অন্যায় আদেশ কদাপিতো মই নকৰিম পালন। ইমান স্পৰ্ধা জানো ভীষ্ম, পাহাৰ খহিব পাৰে মোৰ ইচ্ছামতে। ভীষ্মৰ প্ৰতিজ্ঞা মাথো আচলত ইমান অহংকাৰ। ভীষ্ম হয় মৃত্যু নহয় বিবাহ, যিকোনো এটা পথ বাছি ল তই। মৃত্যু
মৃত্যু মোর আপনার হাতে গুরুদেব এই আমার স্বর্গর সমান মই মই মোৰ প্রাণকে দিম বিসর্জন কিন্তু সত্যভঙ্গ ভয় নকর কদাপি প্রতিশ্রুতি ভঙ্গ হব ভার্গবর নয় নহয় ভীষ্ম অকালে কুরুক্ষেত্র প্রান্তত দ্বন্দ্ব যুদ্ধটক মই জয়িত আহ্বান ভার্গবর সঙ্গে যুদ্ধ মিছা মিছা গুরুর সঙ্গে যুদ্ধ মই নকর কদাপি গুরুদেব গুরুদেব বিনা যুদ্ধে পরাজয় আজি মই করছো স্বীকার বিনা যুদ্ধে পরাজয় কাপুরো গুরুদেব অমানাশীল মই অস্ত্র শিক্ষা তুলে বেরো বলি গুরুদেব ভীষ্মর ক্ষত্রিয় সূর্যকে নকরিব তদ্দুপক্ষেন সাবধান হক গুরুদেব এনো কথা সাবধান হক গুরুদ্রোহী রাখিবি মনত একবিংশবাৰ খাদ্য কৰিছিল তেনো কথা গুরুদেব জন্মময় নাছিল সেই সময় ভীষ্ম মহাকালে তোর যুদ্ধ মই হও পরাজয় আদেশ মোর কৰিম প্ৰত্যাখ্যান দেখোন গুরুদেব মই কৰিছো প্ৰতিজ্ঞা যুদ্ধ যদি আপোনাৰ হাতে হয় মোৰ পৰাজয় এন্তে অম্বাকে মই কৰিম বিবাহ জনাই ভক্তিৰ প্ৰতিপাদ বিদায় গুরুদেব ভীষ্ম বিদায় গুরুদেব ভীষ্ম বিদায় গুরুদেব ভীষ্ম সঁচাকৈ ভীষ্ম দ্বিতীয় বীৰে ধৰাৰ মধ্যত যা যা গুচি যা মোৰো এবে নতনিব প্ৰাণ ভক্তিৰ পূজাৰী মই ক্ষত্যন্তকাৰী শক্তি বলে ভীষ্ম জয় কৰিম নিশ্চিত আৰু তাকেই দেখুৱাম মই জগতে বাসীক যুদ্ধৰ বাবে হওগৈ প্ৰস্তুত ভীষ্ম ভীষ্ম মহাগর্বে চলি গইনা বীরদেব প্রতয়ারে নগহরি মুখী মুখ মহাহর আজকে হৃদয় তন্তে রনুল্লাহতে গুরুয়ে গুপুত দিয়ে মন্ত্রপুত বানহানি গুরুর বৈখ্যাত সামাজি শক্তি ভার্গবর একে চন্দ্র সূর্য আদি গ্রহ তরাগণ যত আছে ধরার বৈখ্যাত সকলোহে বেরিলে আমার দেখা পাব সকলোৱে আজি এই ভীষ্মৰ যুদ্ধৰ কৌশল ভীষ্ম গুৰুদেৱ প্ৰথমতে ভক্তিপূৰ্ণ প্ৰণিপাত কৰিব গ্ৰহণ অবৈধতা অপৰাধে মোৰ শিক্ষা বুলি কৰিব মাৰ্জনা প্ৰস্তুত হোৱা যুদ্ধৰ বাবে বেষ্ট গুৰুদেৱ বেশ
চতুর্দিকে দেখো কেবল নর রক্তের প্রবাহ। হুয়া হুয়া ভীষ্মৰ বাণে জ্বালামুখী হৈ ৰৈ ৰৈ খগনে অগ্নি কৰিছে স্বজন। যাওঁ যাওঁ মই বুকুৰ পাশে উত্তেজিত কৰোঁগৈ ঋষিক। গুৰুদেৱ গুৰুদেৱ গুৰুদেৱ। ভ্রান্ত 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 তুমি রাজমালা নৌকান্ত অম্বা গুৰুদেৱ অম্বা গুৰুদেৱ। অম্বা তোমার বাবে মই বহুত করিল রং কিন্তু মই পরাজিত। হাঁহি উঠে শুনি তোমাৰ কথা। বিশ্ব ধ্বংস হব পাৰে যাৰ নেত্ৰা নলে, সিজনে কি পৰাজিব পৰা নাই ভীষ্মক। মিছা কথা জানি শুনি পৰাজুতি তুমি শিষ্যৰ হাতে। রজর নন্দিনী হই হিরোই হিতাহিত জ্ঞান করিস ইহের সময়ে। শুনা রাজমালা, ধন্য মোৰ অষ্ট শিক্ষাদান। ভীষ্মক ৰণজয় কৰিব পৰা দ্বিতীয়জন জন্ম হোৱা নাই ধৰাৰ মুখ্যত। কালান্তকজন ৰূপে আহিছে সি কুৰুক্ষেত্ৰ সময়ে। তেন্তে কি আজি যুদ্ধ শেষ হৈ গল? মোৰ পিনে চাওক গুৰুদেৱ, শৰীৰত আছে মাথো অস্থিচৰ মহাৰ, চকুত মাথো বাগৰে অনল। আপুনি মোক দিছিল আশ্বাস, সেই ভীষ্মৰ বিষ্ণুৰ নিব দম্ভ অহংকাৰ। তেনেস্থলত শিষ্য হৈ হৈছে গুৰুদ্ৰোহী। গুৰুদ্ৰোহী গুৰুদ্ৰোহী ই সত্য অম্বা। যোৱা যোৱা অম্বা, অৱসানে আজি মধ্যাহ্ন ধাৰাত ৰণৱ হেৰি বাজিব পুনৰ। মৃত্যু ৰংগে মাতিম মহাকাল। তুলিলম পুনৰ কুঠাৰ হাতত। দেৱতী নভনি আজি এই ৰণতেই ভীষ্ম জয়। নতুতাক মই কৰিম সংহাৰ। ভীষ্ম যোৱা ভাৰ্গৱ, সংসাৰ মূৰ্তি লৈ সংহাৰ কৰা মহাবলী ভীষ্মক। যোৱা যোৱা ভাৰ্গৱ। গুৰুদেৱ ক'ত আছে গুৰুদেৱ? গুৰুদেৱ অষ্টগুৰুদ্ৰোহী ভক্তদ্ৰোহী আপুনি ভাগ্যৱান নকৰ স্মৰণ যুদ্ধ কৰি দেখুৱা তোৰ ৰণৰ বিক্ৰম। গুৰুদেৱ গুরু হিসে আরভিনা ইতু গুর ভীষ্ম
ভাগবতী পরি রায়ারে ভাগবতী পরি রাম হরি 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 ভগবান ভুলায়ারে ভগবান ভুলা রমন অনুভূর কুঠার কর সরকার পরাজয় পরাজয় ঈশ্বর মহারাজি হল পরাজয় জয় তীব্র ভাগবত গুরুর অঙ্গ স্পর্শ করি গুরুকে করা চেতন সম্বর হর ভীষ্ম অচেতন নকরিবা পরশুরাম শুনা বিশ্ববাসী করিল ভূষণা আজি এই কুরুক্ষেত্ৰৰে ব্ৰহ্মচাৰী ভীষ্ম হল ভাৰ্গ বিজয়ী সাধু ভীষ্ম সাধু কৰা সকলোৱে জয়ধ্বনি জয় ভীষ্মদেৱৰ জয় ভীষ্মদেৱৰ জয় ভীষ্মদেৱৰ ধন্য ভীষ্ম প্ৰতিশ্ৰুতি হন্তে মুক্তি দিল আজি হন্তে হলা তুমি ভাৰ্গৱ বিজয় পৃথিৱী একাই যাব জগৎসা তোমাৰ বাতা ভাগ্যৱতী মই তুমি হেন পুত্ৰ লাভ কৰি মাতৃ সত্যৱতী বৰ দিয়া হে পিনাকী শংকৰ দেখা দিয়া হে পিনাকী শংকৰ সংহাৰ স্বৰ্গমত চৈত্যৰ বিচাৰিছো মই তাৰে সংহাৰ বৰ দিয়া নাই অম্মা তাই মৰিছে বহু আগেই মই মাথো শ্মশান নিবাসী হে মহেশ্বৰ মহাদেৱ কৃতাঞ্জলি কৰি মাগিছো বৰ দিয়া ধর্মই করিস প্রধান দেহান্তরে তুমি অর্ধনারী অর্ধনর রূপে ভীষ্ম করিব সংহার এই জন্য ঈশামিত্র দেবব্রত অবৈধ হবার অবৈধ শুনা চত দেৱতা মানৱ কিম্বা গন্ধৰ্ব কিন্নৰ ভীষ্মক বুজিবৰ বাবে এই দেহময় খতম দেহান্তৰ আজি থৈছো চিতাগ্নি বহু আগেই মই ভীষ্মক বুজিবৰ বাবে সময় অৰ্থ নাৰী অৰ্থ পুৰুষই ধৰাৰ বক্ষত হে মহেশ্বৰ মহাদেৱ চিহ্ন তনুমূৰ জৰ্জৰিত সেই অগ্নি দেৱতা অম্বৰ সৰ্বদোষ কৰিবা মাৰ্জনা প্ৰাপ্তি তোমাৰ ভূত এই দেহাময় খতম দেহান্ত টপ টপ কৰি চলি উঠা তোৰ শিকাই তকন ব্যাপী খেলক ফিৰিংগতি অম্বাময় চিৰহিতা চিৰমণিয়ে মহাভাৰতৰ চলি উঠানল
অহংকার উন্মাদিনী কক নিয়ে কলিসে ভক্ষণ সঁচাকৈয়ে বীর কন্যা তুমি তোমার অভিশাপে নত হয়ে লই গঙ্গা পুত্র বিস্ময় রব তোমার প্রতীক্ষা তোমার অভিশাপ নত হয়ে লই গঙ্গা পুত্র বিস্ময় রব তোমার প্রতীক্ষা বাসা বলা যাওঁ আমি হস্তিনাপুৰলৈ বলা।